সুপ্ৰভাত জনাইছোঁ সকলোকে। আৰু এই যে ঘাঁহখিনি দেখাইছোঁ হাবিখিনি, এইফালেদি কেনি গৈ আছোঁ আপোনালোকক জনাই আছোঁ ৰ'ব। এইফালেদি মই গৈ আছোঁ পথাৰৰ কাষে কাষে। পথাৰতে মানে ছাইডত থকা গছ এজোপা ভাগি পৰিলে কালি ৰাতি, আৰু সেই গছজোপাৰ পাত নিবৰ বাবে ধানখিনি বহু অনিষ্ট কৰি থৈ গৈছে, আৰু লগতে পাতখিনি কাটি নিছে ছাগলীৰ বাবে। পাতখিনি নিয়ক বাৰু, কিন্তু ধানখিনি যে অনিষ্ট কৰি থৈ গৈছে সেইবাবে আহিবলগীয়া। পাতখিনি কাটি নেপেলালে মানুহ আহিয়ে থাকিব, আৰু পাতখিনিৰ বাবে আহি এইদৰে ধানখিনি অনিষ্ট কৰিব। সেইবাবে ভাবিলোঁ পাতখিনি কাটি পেলাওঁ। আৰু লগতে মোৰো ছাগলী আছে, আপোনালোকক দেখাম বাৰু ৰ'ব দেই। আপোনালোকে চাগে ভাবিছে এইনো সাধাৰণ ভিডিঅ'টো কিয় বনাব লাগে। আচলতে আনক ঠগি বা অন্যায় কৰি চুৰ ডকাইত কৰি টকা ইনকম কৰাতকৈ এইদৰে ভিডিঅ' বনাই নাইবা গৰু ছাগলী পুহিওতো খাব পাৰি, নহয় জানো। আমিওতো মন যায় নিজৰ সন্তানক মানুহটোৰ মুখলৈ নোচোৱাকৈ কিবা এটা দিবৰ বাবে। মানুহটোলৈ সদায় আশা কৰি থকাতকৈ এইদৰে নিজেওতো কিবা এটা ইনকম কৰিব পাৰি, নহয় জানো। গছজোপাত থকা পাতখিনি প্ৰায় নি শেষেই কৰিলে। কালি ৰাতি অহা অকণমানি বৰষুণ জাকতে আৰু অকণমান বতাহ আহিছিল, সেই বতাহ জাকতে গছজোপা ভাঙি পৰিলে। এতিয়া মই ইয়াতে থাকি যোৱা পাতকেইখিলা কাটি ল'ম ছাগলীৰ বাবে। এয়া দেখিছেনে, ঘৰ আহি পাই গ'লোহি। আৰু এইকেইটা আমাৰ ছাগলীকেইটা। এইজনী নতুনকৈ জগিছে। এজনী আমি 1500 টকাত কিনি আনিছিলোঁ, আৰু এইজনীৰ পৰা এতিয়ালৈকে চাৰিটা ছাগলী পাবলৈ সক্ষম হৈছোঁ। গৰু ছাগলী পুহিয়েই হওক বা হাঁহ মুৰ্গী বিকিয়েই হওক, নাইবা এইদৰে ভিডিঅ' বনাই হওক, নিজেই পোৱা পইচাকেইটাৰ, নিজেই কষ্ট কৰি পোৱা পইচাকেইটাৰ মাদকতাই বেলেগ নহয়নে। সেই পইচাকেইটাৰে যেতিয়া নিজৰ সন্তানক কিবা এটা আনি দিওঁ বা ঘৰখনলৈ কিবা এটা আনো, বহুত ভাল লাগে নহয়নে। সেইটো দেখিছেনে অকণমানি টিকলাটো, এইটো আকৌ খাচী, আৰু সিফালৰজনী হৈছে মাইকী ছাগলী। আৰু এইফালে দেখিছেনে এজনী মাকজনী, আৰু সিফালৰজনী চেউৰী ছাগলী। সকলোকে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।